মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পৃথিৱীৰ মহাপুৰুষসকলৰ ভিতৰত এজন। অসমীয়া জাতি গঠন আৰু ভাষা, সাহিত্য আৰু সংস্কৃতিৰ পথ প্ৰদৰ্শক হিচাপেও এইজনা মহাপুৰুষ চিৰস্মৰণীয় হৈ থাকিব। এইজনা মহাপুৰুষক অসমীয়া জাতিৰ পিতা বা অসমীয়া সংস্কৃতিৰ সৃষ্টিকৰ্তা বুলি কোৱা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ১৪৪৯ খ্ৰীষ্টাব্দৰ আহিন মাহৰ শুক্লা দশমী তিথিত নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাকৰ নাম আছিল সত্যসন্ধ্যা। সৰুতেই শংকৰদেৱে পিতৃ মাতৃক হেৰুৱাত তেওঁৰ বুঢ়ীমাক খেৰসুঁতীয়েই শ্ৰীমন্ত শংকৰদেৱক তুলি তালি ডাঙৰ দীঘল কৰিছিল। শ্ৰীমন্ত শংকৰদেৱৰ ১০টা নাম আছিল, কিন্তু তেওঁ শংকৰদেৱ নামেৰেহে খ্যাত হ'ল। শ্ৰীমন্ত শংকৰদেৱৰ ১২ বছৰ বয়সলৈকে লিখা পঢ়াৰ প্ৰতি ধাউতি নাছিল। তেওঁ লগৰ শিশুসকলৰ সৈতে খেল ধেমালি কৰিয়েই সময় কটাইছিল। তেওঁ এজন সাহসী শিশু আছিল। শিশু আৰু কিশোৰ অৱস্থাতে তেওঁ কেইবাটাও কাৰ্য কৰি সাহসিকতাৰ পৰিচয় দিছিল। লগৰীয়াসকলৰ লগত খেল ধেমালি কৰি ফুৰা শংকৰদেৱক আইতাক খেৰসুঁতীয়ে ১৩ বছৰ বয়সত মহেন্দ্ৰ কন্দলীৰ ছাত্ৰশালালৈ অৰ্থাৎ টোললৈ নি নাম লগাই দিয়ে। কন্দলীৰ টোলত তেওঁ কম বয়সৰ ভিতৰতে পাঠবোৰ বুজি সকলো শাস্ত্ৰতে পাৰ্গত হৈ পৰিল। ছাত্ৰ জীৱনৰ প্ৰথম অৱস্থাতে তেওঁ যুক্তাক্ষৰ আকাৰ ইকাৰ নিশিকাকৈয়ে ঈশ্বৰৰ গুণ প্ৰকাশ কৰি এটি কবিতা ৰচনা কৰিছিল। কৰতল কমল কমল দল নয়ন ভৱদৱ দহন দহন বন শয়ন ইত্যাদি। ইয়াৰ উপৰি তেওঁ অধ্যয়ন কৰাৰ লগতে ব্যায়াম আদিও কৰিছিল। প্ৰায় ১০ বছৰ কাল বিদ্যা শিক্ষা গ্ৰহণ কৰি শংকৰদেৱ ঘৰলৈ আহি শিৰোমণি ভূঞাৰ দায়িত্ব গ্ৰহণ কৰে। পিছত তেওঁলৈ হৰিবৰ গিৰিৰ কন্যা সূৰ্যৱতীক বিয়া কৰি আনে। তেওঁলোকৰ মনু নামৰ এটি কন্যা সন্তান জন্ম হয়। মনুৰ ৯ মাহতে সূৰ্যৱতীৰ মৃত্যু হোৱাত শ্ৰী শংকৰদেৱে মৰ্মান্তিক শোক পালে আৰু মনৰ দুখ পাতলাবৰ বাবে তেওঁ দেশ ভ্ৰমণ কৰিবলৈ যায়। তেওঁ ১২ বছৰৰ পাছত পুনৰ ঘৰলৈ আহে। ভাৰত ভ্ৰমণ কৰি বৈষ্ণৱ ধৰ্ম সম্পৰ্কে অধ্যয়ন কৰি তেওঁ অসমতো নৱবৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰে। এই ধৰ্মকে মহাপুৰুষীয়া ধৰ্ম বুলিও কোৱা হয়। এই ধৰ্মৰ মূল কথা হ'ল শ্ৰীকৃষ্ণ ভক্তি আৰু অহিংসা। শ্ৰী শংকৰদেৱে ধৰ্ম প্ৰচাৰত লাগি থকা অৱস্থাতে কালিন্দী আইক দ্বিতীয় বিবাহ কৰে। তেওঁলোকৰ ৩জন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছিল। শংকৰদেৱৰ ধৰ্ম প্ৰচাৰত যিসকলে সহযোগ কৰিছিল সেইসকলৰ ভিতৰত মহাপুৰুষ মাধৱদেৱ অন্যতম। শংকৰ মাধৱৰ মিলনক মণিকাঞ্চন যুগ বুলি কোৱা হয়। নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ কেইবা প্ৰকাৰৰ ৰচনা কৰিছিল। সেইবোৰ হ'ল গীত যেনে বৰগীত, ভটিমা, কীৰ্তন যেনে কীৰ্তন ঘোষা, গুণমালা আৰু বিভিন্ন ধৰণৰ উপাখ্যান আৰু নাটক। শ্ৰী শংকৰদেৱে চিহ্নযাত্ৰা নামৰ এখন ভাওনাও পাতিছিল। এইখনেই অসমৰ প্ৰথম ভাওনা। এই ভাওনাখনৰ বাবে বহুতো চিত্ৰও তেওঁ আঁকিব লগা হৈছিল। হৰিশ্চন্দ্ৰ উপাখ্যান তেওঁ ছাত্ৰ অৱস্থাতে লিখা কাব্য। পত্নীপ্ৰসাদ প্ৰথম নাটক আৰু ৰামবিজয় নাটক তেওঁৰ শেষ ৰচনা। কীৰ্তন ঘোষা সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ। তেওঁ ঈশ্বৰৰ উপাসনাৰ বাবে নামঘৰ স্থাপন কৰিছিল। ইয়াতে তেওঁ গীত ভাওনাৰ যোগেদি সাধাৰণ লোকক ভক্তি ধৰ্মৰ প্ৰতি আকৃষ্ট কৰে। নামঘৰৰ জৰিয়তে সমাজ সংস্কাৰো কৰিছিল। তেওঁ অসমীয়া সংস্কৃতিৰো সংস্কাৰ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱেই অসমত খোল, তাল, ভাওনা আদিৰ প্ৰচলন কৰিছিল। শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ শেষ কালছোৱা কোচ ৰজা নৰনাৰায়ণৰ ৰাজসভাত আছিল। তাতেই তেখেতে বেছিভাগ শাস্ত্ৰপুথি লিখে। শ্ৰীমন্ত শংকৰদেৱৰ ১২০ বছৰ বয়সত ১৫৬৯ চনত শুক্লা দ্বিতীয় তিথিত মৃত্যু ঘটে।
প্ৰকৃততে শ্ৰীমন্ত শংকৰদেৱৰ কাৰ্য বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। তেওঁৰ বহল মনে অসমীয়া সমাজৰ দুখবোৰ আঁতৰাই সমাজখনক নিকা কৰি শক্তিশালী অসমীয়া সমাজ গঠন কৰিছিল। যিমান দিন অসম থাকিব, অসমীয়া জাতি থাকিব, শ্ৰীমন্ত শংকৰদেৱৰ অক্ষয় কীৰ্তিও চিৰযুগমীয়া হৈ ৰ'ব।